নমস্কাৰ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ যিসকলে নিজৰ প্লেচটো চাব পৰা নাছিল SSCGT 2024 PET BSTৰ বাবে কি হ'ল প্ৰথম দিনা যেতিয়া এডমিট কাৰ্ড আমাৰ ইস্যু হৈছিল তেতিয়া প্ৰথম সময়খিনিত মানে আমি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছিলোঁ আৰু এডমিট কাৰ্ডত যেহেতু অল ডিটেইলছ থাকে আমাৰ চেণ্টাৰ ক'ত আছে সেইবিলাক অল ডিটেইলছ চাব পৰা হৈছিল তো কি হ'ল সাৰ্ভাৰটো একদমেই ডাউন আছিল তো সকলোৱে চাব নোৱাৰিলে প্ৰথম যেতিয়া এডমিট দিব সকলোৱে চাব খোজোতে সাৰ্ভাৰটো ক্ৰাছ হৈ যায় ডাউন হৈ যায় তো তেওঁলোকে CRPF কি কৰিলে যে বন্ধ কৰি দিলে এডমিট ডাউনলোড কৰা অপশ্যনটো আৰু কি কৰিলে অনলি কিমান তাৰিখে আছে আমাক সেইটো দেখালে আৰু তলত এটা ডেট দিলে যিটো ডেট মানে ধৰক মোৰ যদি 1 তাৰিখে আছে ধৰক মোৰ 4 তাৰিখে আছে ফিজিক্যাল মোক 1 তাৰিখৰ তাত তলত লিখা থাকিব যে 1 তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'ব ইয়াতে অপশ্যন ইয়াতে আহিছিল ক্লিক হিয়াৰ টু য'ত প্ৰিণ্ট অপশ্যনটো আছে তাত তাৰ ঠাইত আছিল যে ইউৰ এডমিট কাৰ্ড উইল বি ডাউনলোডেড ইমান তাৰিখ 4 দিন 5 দিন আগৰ তাত ডেট দিয়া হৈছিল তো ধৰক এই এডমিট কাৰ্ডখন মই এজন ল'ৰাৰ এডমিট কাৰ্ডখন চাইছিলোঁ তাৰ 9/10ত তাৰ ফিজিক্যাল আছে আৰু তাত লিখা আছিল যে 5 তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'ব আজি মই ডিটেইলছখিনি যেতিয়া এণ্টাৰ কৰি চালোঁ তাত এতিয়া দেখা পালোঁ ক্লিক হিয়াৰ টু প্ৰিণ্ট অপশ্যন আহিছে তো এতিয়া যিসকলৰ ফিজিক্যাল 23 তাৰিখৰ পৰা 9 তাৰিখলৈকে আছে 9 অক্টোবৰলৈকে তেওঁলোকৰ এডমিট কাৰ্ড আজি ডাউনলোড কৰিব পাৰিব মই 10 তাৰিখৰ এজনৰ ডিটেইলছ আৰু 10 তাৰিখে ফিজিক্যাল থকা তেওঁৰ চালোঁ তেওঁৰ এডমিট কাৰ্ডখন অহাকালি ডাউনলোড হ'ব তো অহাকালিৰ পৰা এডমিট কাৰ্ডবিলাক ডাউনলোড হ'ব ষ্টাৰ্ট হ'ব তো নিজৰ প্লেচটো সকলোৱে চাই লওক এইটো এটা ইনফৰমেশ্যন আছিল আৰু কোন চেণ্টাৰত আছে আৰু ডেটটো জনাব মেবি আমি কি জানি মোৰ লগত মেটচ হয় নিশ্চয় আমি তেতিয়া লগ পাম সকলোৱে নিজৰটো চাই লওক